Hello guys, welcome to Expert. আজি এটা চাব পাৰিছে আমাৰ Expert কোম্পানী সম্পূৰ্ণ এটা ৱাশ্বিংৰ সেটআপ যেটো আপোনাৰ গৈ আছে সাউথ সালমাৰা মানকাছৰত আৰু ইয়াতে সেটআপৰ ভিতৰত কি আছে আহক মেচিন কেটা আপোনালোকক দেখুৱাই দিও। পোন ফটো মই দেখাব লৈছো যেটো আপোনাৰ ৱাশ্বিং সেন্টাৰত ব্যৱহাৰ কৰা TRP বাটাৰফ্লাই 15 ফুট লিফট হয় যেটো আপোনাৰ সিস্টেমেটিক সিস্টেম আছে 3 হুইলাৰ বাহন উঠিব পৰা সুবিধা আছে এইটো লিফটত। তাৰ পিছত চাব পাৰিছে আপোনাৰ এটা পাৱাৰ পেক যেটো আপোনাৰ লিফটৰ তলত ফুটা হয় যেটো পাৱাৰ পেক যাক আমি পিষ্টন বুলিও কওঁ আৰু লগত চাব পাৰিছে এটা 500 পাউণ্ডৰ 3 HP সিঙ্গল ফেজ চলা ফুললি হেভি ডিউটি এয়াৰ কম্প্ৰেসাৰ তাৰে পিছত চাব পাৰিছে ভিতৰত আছে এটা আপোনাৰ আমাৰ ৰেসপেক্ট কোম্পানীৰ ফৰ্ম ট্যাঙ্ক ফুললি হেভি ডিউটি ফৰ্ম ট্যাঙ্ক 70 লিটাৰ টেংকি আৰু এটা আছে অয়েল ট্যাঙ্ক তাৰ পিছত আপোনাৰ অয়েল বাল্টিং লগতে চাব পাৰিছে ফৰ্ম শ্যাম্পু পলিশ মাইক্ৰোফাইবাৰ ক্লথ ইটিসি আমাৰ ৰেসপেক্ট কোম্পানীৰ পৰা গৈছে সাউথ সালমাৰা মানকাছৰত আৰু সম্পূৰ্ণ সেটআপটো আমাৰ ৰেসপেক্ট কোম্পানীৰ পৰা গৈছে আৰু এখেতে হল দোকানজনৰ সত্যজাকে মানে যেটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা সেটআপ লৈছে এখেতে লৈ গৈছে আৰু এখেতৰ পৰিচয়টো এখেতে নিজে মুখেৰে দেব দাদা ভালে আছে নে হয় ভালো আছে হয় আপোনাৰ এড্ৰেছটো উত্তৰবলবাৰী ক'ত সাউথ সালমাৰা মানকাছৰ সাউথ সালমাৰা মানকাছৰ আপুনি আমাৰ লগত কেনেকৈ যোগাযোগ পাইছিলে ইউটিউবত ভিডিও চাই যোগাযোগ কৰিছে ইউটিউবত ভিডিও চাই কিনে আপুনি যোগাযোগ কৰিছে যোগাযোগ কৰাৰ পিছত আমাৰ লগত ফোনত কথা বতৰা পাতিছিলে ন হয় হয় তাৰ পিছত আপোনালোকে আজি সাউথ সালমাৰা মানকাছৰৰ পৰা ৰাতিপুৱা আহি কেনে আমাৰ মেচিন কেটা গুটেকেটা ভালকে চালে আৰু ক'ত ক'ত ইনষ্টল কৰিলো কেনেকৈ সাৰ্ভিস পাইছে গুটেখিনি বস্তু চাইছিল আপোনালোকে সোৱাৰ পিছত মেচিন কেটা ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে এতিয়া গুটেখিনি মেচিন আপুনি লৈ গৈ আছে ন হয় আৰু মেচিনৰ ভিতৰত কি মেচিন আছে আপুনি ক'ব পাৰিব নেকি হয় বিশেষকৈ দাদাজনে নাজানে মানে এইটো ক্ষেত্ৰত নতুন আৰু মানে এইটো লাইন আগতে কৰা নাছিল নতুনকৈ বিজনেছ সোমাই আছে যেহেতু ভালকে ক'ব নোৱাৰিলে তো ময়ে ভালকে কৈ দিওঁ ইয়াতে গৈছে আপোনাৰ যেটো TRP বাটাৰফ্লাই লিফট ৱাশ্বিং সেন্টাৰত ব্যৱহাৰ কৰা তাৰপিছত হাইড্ৰলিক পাৱাৰ পেক যাক আমি পিষ্টন বুলিও কওঁ লগতে গৈছে 160 লিটাৰ হাইড্ৰলিক অয়েল ট্যাঙ্ক তাৰ পিছত গৈ আছে আপোনাৰ 500 পাউণ্ডৰ ফুললি হেভি ডিউটি এটা এয়াৰ কম্প্ৰেসাৰ লগতে আৰু এটা গৈ আছে আপোনাৰ যেটো আমাৰ ৰেসপেক্ট কোম্পানী 70 লিটাৰ ফুললি হেভি ডিউটি ফৰ্ম ট্যাঙ্ক লগতে চাব পাৰিছে আপোনাৰ ফৰ্ম শ্যাম্পু পলিশ মাইক্ৰোফাইবাৰ ক্লথ ইটিসি তাৰ পিছত আৰু চাব পাৰিছে যেটো আপোনাৰ হাইড্ৰলিক অয়েল 68 গ্ৰেডৰ লগতে পাইপ টাইপ আপোনাৰ যেটো জিআই ফিটিংৰ কাৰণে যেখিনি সামগ্ৰীৰ প্ৰয়োজন গুটেখিনি সামগ্ৰী আপোনাৰ গাড়ীত লোডিং হৈ গল আৰু এতিয়া এই সম্পূৰ্ণ সেটআপ হৈ যাব সাউথ সালমাৰা মানকাছৰত এনেকৈ ৱাশ্বিংৰ সেটআপ বা এনেকৈ গ্যাৰেজ ইকুইপমেন্ট যদি আপোনালোকৰ কাৰোবাৰ লগা আছে তেতিয়াহ'লে ডিসপ্লে চলি থকা আমাৰ ৰেসপেক্ট কোম্পানী অফিচিয়েল নম্বৰ এই নম্বৰত যোগাযোগ কৰিলে এনেকৈ ৱাশ্বিং সেটআপ বা এনেকৈ গ্যাৰেজ ইকুইপমেন্ট আপুনি আপোনাৰ দোকানত লৈ যাব পাৰে ধন্যবাদ